দীপ আমাক পাই গ'লে নিজৰ বুলি এতিয়া মোচনটো ভাল লাগিছে এতিয়া নিজৰ বুলি ভাল লাগিছে এইটো মোচনটো আগুৱাবলৈ যোৱাৰ বাবে ধন্যবাদ থাকিল ঠিক আছে এইফালে আছে আমাৰ ৰিম্পী বা কেনেকুৱা কাৰণে বহুত ভাল লাগিছে বহুত দিনৰ পৰা মানে দীপক একেবাৰে সন্মুখত লগ পাম বুলি ভাবি আছো যিহেতু আজি লগ পাই গ'লো নমস্কাৰ পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি মই যোৰহাটৰ পৰা একদম ঘৰলৈ যামগে ঘৰলৈ বুলি নাভাবিব মই এতিয়া গোলাঘাট যাম আৰু কি কামত যাম কিয় যাম আপোনালোকে ভিডিঅ'টো চালে গম পাব আৰু মই আছিলোঁ এতিয়া দাদাহঁতৰ ৰুমত মানে যোৰহাটত দাদাহঁতৰ ৰুমত আছিলে আৰু এতিয়া ইয়াৰ পৰা মই যাম গোলাঘাট আৰু চবকে এতিয়া বাই বাই দিম এইফালে ভণ্টি বাই বাই এইফালে বৌ বাই 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 টাটা ইমান ধুনীয়া গৈছে টাটা দেই আকৌ লগ পাম দেই আৰু এইফালে ককাই বাই 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 আৰু এতিয়া আহি পালোহি মই তিতাবৰ আৰু চাওক এয়া তিতাবৰ পূৰা তিনিআলি এইটো দেখাই দিছোঁ আপোনালোকক আৰু তিতাবৰৰ পৰা এতিয়া মই দাদালৈ ফোন কৰিম মানে বিকাশ দালে আৰু এতিয়া তিতাবৰত পালোহি বুলি ক'ম আৰু এতিয়া মই ক'ত যাম ভিডিঅ'টো চাই থাকিলে আপোনালোকে গম পাব আৰু এই তিতাবৰতে মানে মোৰ আমাৰ ঘৰৰ কাষৰ দাদা এজনে ইয়াত ডিউটি কৰে পুলিচত গতিকে খানাখন কেনি আছে মই ভালকৈ নাজানো এইডোখৰত গতিকে মই ফোন এটা কৰিছোঁ যদি লগ পাওঁ নাপাওঁ চাই লওঁ যদি সি বিজি নাথাকে তেতিয়া হয়তো লগ কৰি যাবও পাৰোঁ যদি বিজি থাকে যাবগৈ পাৰোঁ মানে আৰু এতিয়া মই লগৰজনলৈ ফোন কৰিলোঁ বিকাশ দালে আৰু এতিয়া যাম মই বৰহোলা আৰু অকণমান আহি তিনিআলি এটা পালোঁ আকৌ তিনিআলি লেফ্ট চাইডে আহি এতিয়া বৰহোলা গৈ আছোঁ পূৰা বিন্দাছ লাহে লাহে গৈছোঁ বাৰু এতিয়া আকৌ অলপমান জাৰিম আৰু অলপ দেৰিকৈ আৰু ইয়াৰ পৰা বৰহোলালৈ 12 কিলোমিটাৰমান হ'ব বুলি ক'লে আৰু 12 কিলোমিটাৰমান যাব লাগিব তাৰ পৰা আৰু ক'ৰবাত যাব লাগিব আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব চাই থাকক এইফালে আহি আছোঁ লাহে লাহে ধীৰে ধীৰে আৰু এতিয়া আহি পালোহি বৰহোলা বজাৰ আৰু বৰহোলা বজাৰখন দেওবাৰে বজাৰ বহে মই আপোনালোক ভালকৈ দেখাই দিছোঁ চাওক এবাৰ আৰু বজাৰ যেতিয়া নোসোমাওঁ আৰু বিশেষকৈ বজাৰ যদি সোমাই যাওঁ দেৰি হৈ যাব আৰু কমেও আৰু দূৰ আছে যাব লগা আৰু লগৰজন এতিয়া ওলাই আহিছে মানে দাদাজন ওলাই আহিছে আৰু এতিয়া আৰু অলপ যাব লাগিব ৰাইডাং নে কি বুলি ক'লে মই আকৌ ফোন কৰিব লাগিব ফোন কৰি আৰু গৈ থাকিব লাগিব তাৰপিছত আপোনালোক কি হয় কি নহয় সকলোবোৰ দেখাই গৈ থাকিম আপোনালোকে চাই থাকিব আৰু এতিয়া বাইকখন ষ্টাৰ্ট দি লওঁ তাৰপিছত গৈ এতিয়া এনেকৈ আহি পালোহি আমি নগাবাদ আৰু নগাবাদত কাক লগ কৰিবলৈ আহিছোঁ আপোনালোকক মই নামটো কৈছিলোঁ হ'লেও আপোনালোকে হয়তো চিনি নাপাবও পাৰে আৰু এতিয়া দেখাই দিছোঁ আমাৰ এইফালে বিকাশ দা ডাইলগটো থাকিবই এইটো হয় নাই আজি সঁচাকৈ বহুত দিনৰ মূৰত লগ পাইছোঁ আগতে প্ৰথমত যেতিয়া ককাইদেউ মোৰ চেনেলত খুব কমেণ্ট কৰি থাকে তেতিয়া মই এওঁক চিনি নাপাওঁ এওঁক ভনীয়েকক চিনি পাওঁ ভনীয়ে নে বা আহিছিলে বাইদেউক চিনি পাওঁ তাৰপিছত লাহে লাহে এনেকৈ আৰু সেই চেমন্তিকাক বিয়া পাতিম বুলি কোৱাজন এইজনে হৈছে আকৌ বিকাশ দা চেমন্তিকাক পালা নাই পিছে মোৰ হেৰি কথা বতৰা হৈ আছে বাৰু লাহে লাহে হ'ব যিয়ে কি নহওক এতিয়া আমি বিকাশ দাহঁতৰ হ'লে যাম হয় নে নহয় বিকাশ দা একদম মজা লাগিব তাৰপিছত জমি থাকিব আৰু আমি কেইদিনমান থাকিম বিকাশ দাহঁতৰ ঘৰতে আৰু এতিয়া আমি নগাবাটৰ এইটো কি নগাবাটৰ পৰা আমি বিকাশ দা হ'লে যাম তাৰপিছত আৰু কিবা কিবি বহুত হ'বলৈ আছে আপোনালোকে চাই থাকিলে গম পাব আৰু পূৰা ধমাকা কিবা কিবি হ'ব আপোনালোকে সম্পূৰ্ণকৈ চাই দিব দেই ভিডিঅ'টো চাই থাকিব পইচাটো লৈ লওঁ এইফালে আমাৰ ককাইদেউ বসন্তীখন দেখাই দিছোঁ মোৰ বসন্তীখনো একেই চব একে আমাৰ বসন্তীবোৰ বা যিয়ে কি নহওক আৰু এতিয়া গৈ থাকোঁ ককাইদেউহঁতৰ ঘৰলৈ তাৰপিছত আৰু কিবা কিবি চাই দিব আৰু এনেকৈ আহি আছোঁ আমি পূৰা বিন্দাছ ককাই আৰু মই আৰু চাওক খুব ধুনীয়া এটা লোকেশ্যন চাওক না এইফালে চাওক পূৰা খেতিত ব্যস্ত সকলোৱে আৰু এটা বেছি ভাল লাগিছে পূৰা পাহাৰৰ ওচৰত পাই গ'লে চাওক সেইখিনি পাহাৰ একদম পাহাৰ ওচৰতে আৰু বেছি দূৰ নাই মানে পাহাৰত পাবলৈ হ'লেও এতিয়া পাহাৰত পাবলৈ যায় নাযায় সেইটো বেলেগ দিনাখন হ'ব বাৰু কিন্তু এতিয়া ককাইদেউ ঘৰলৈ গৈ আছোঁ পূৰা বিন্দাছ গোটেইকেইটাই কি ধুনীয়াকৈ এইফালে খেতি কৰিছে চাওক না ইয়াত এতিয়া তিনিআলি পাইছোঁ কেনিবা যায় এতিয়া বিকাশ দা কেনি কোনে ৰাস্তাটো অকণমান এইবাৰ এইখিনি অকণমান বেয়া আছে চাওক দেখাই দিছোঁ লাহে লাহে আৰু এতিয়া আমি এনেকৈ আহি পালোহি তৰাণী গাঁও আৰু তৰাণী গাঁৱৰ মানে বিকাশ দা আৰু ৰিম্পী বাহঁতৰ ঘৰ আজি বহুত দিনত কৈ আজি ফাইনেলি পাই গ'লোঁ এইফালে আছে আমাৰ বিকাশ দা নমস্কাৰ একদম ফাইনেলি দীপ আমাক পাই গ'লে নিজৰ বুলি এতিয়া মোচনটো ভাল লাগিছে এতিয়া নিজৰ বুলি ভাল লাগিছে সেইটো মোচনটো আগুৱাবলৈ যোৱাৰ বাবে ধন্যবাদ থাকিল ঠিক আছে আৰু এইফালে আছে আমাৰ ৰিম্পী বা কেনেকুৱা কাৰণে বহুত ভাল লাগিছে বহুত দিনৰ পৰা মানে দীপক একেবাৰে সন্মুখত লগ পাম বুলি ভাবি আছো যিহেতু আজি লগ পাই গ'লো বহুত ভাল লাগিছে আৰু দেই মোৰো বহুত বেছি ভাল লাগিছে আৰু এয়া ভাগিন ভালে আছনে কি খাইছে আৰু যিয়ে কি নহওক আমি পানী চানী খালোঁ এইফালে ভাইটি এটা আছে ভালে আছে এইফালে মা কেনেকুৱা ভালে আছে ন এইফালে বিকাশ ৰিম্পী ভাগৰ মা
লগ পাই থাকিম এতিয়া আমি আজি কমেও কেইদিনমান ইয়াতে থাকিম মই এখন ফেনখন আছে কৈছে চাওক না মোৰ মাথাটো চাওক দেই এইটো লাগু লাগু অৱস্থা এই চাওকচোন ভয় লাগি গৈছে হাতখন ভোককে দি পালে যিয়ে কিন্তু ফেনখনতে যাম বুলিয়ে ভয় লাগিছে আৰু বাকী বহুত বেছি ভাল লাগিল আৰু মানে বিশেষকৈ ইয়ালৈ আহি পোৱা নাইতো অকণমান ভয় লাগিছিলে আৰু ভয় লগাৰ বাবে যাকে তাকে সুধি আহি আছোঁ আৰু ফাইনেলি লাষ্টত ওলাই গ'ল আৰু জেগাটো মানে ক'ত আছিলে বিকাশ দাৰ ঘৰ আৰু এইফালে চেমন্তিকাৰ মতা এইফালে চেমন্তিকাৰ মতাক আজি লগ পাই গ'লোঁ আৰু ইয়াৰ বহুতখিনি কথা সোমাই আছে ইয়াৰ মাজত গতিকে সেইখিনি লাহে এটা ভিতৰত ওলাই গৈ থাকিব নে কি নিজ বুলি বা যে কি নহওক আৰু কথা পাতিম আপোনালোকে ভিডিঅ'টো খালি এতিয়া শেষ হোৱানে চাই থাকিব দেই কি নহওক আমি বহুত বহিলোঁ কথা বতৰা পাতিলোঁ আৰু পাতি কেনে এতিয়া আমি চাহ খাবলৈ বহি গ'লোঁ মানে চাহ আহি গ'ল এইফালে ভিডিঅ' কল কৰি ভিডিঅ' আৰম্ভ কৰি দিছোঁ দেখাই দিছোঁ এবাৰ এইফালে ৰিম্পী বা আছে আৰু এইফালে আমাৰ চাহ আছে চাওক এতিয়া চাহ মানে খোৱা বোৱাটো সদায় মেইন গতিকে খাই লওঁ কোন আহিছে এয়া ভিডিঅ' শ্বৰ্ট দেখাই দিছোঁ ভিডিঅ' কল হোৱা হৈছে আৰু এইফালে চাহ খোৱা মেইন মানে খোৱা বোৱা মেইন তাৰপিছতে কথা পাতিম দেই খাই লওঁ প্ৰথম খোৱা এয়া ডেকা লোৱা কচ এইফালে ভিডিঅ' কল কৰি চাহ খাইছোঁ যিয়ে কি নহওক আমি বহুত কথা পাতিলোঁ চবেই লেকচাৰ মাৰিলোঁ অলপ ওলাই গ'লোঁ আৰু এতিয়া 7টা বাজিছে আৰু এতিয়া ভাত খাবলৈ বুলি বহি গ'লোঁ একদম বিকাশ দা আৰু মই বাকী মা আৰু বাহঁতে অলপ দেৰিকৈ খাম বুলি ক'লে এইফালে বিকাশ দা খাই আছে নিজৰ দবাই আছো দেই কচ বঢ়িয়া খোৱা কণী আৰু এতিয়া আমিও খাই আছোঁ ধুনীয়াকৈ এইফালে চাওক চব্জি দেখা এইফালে দালি আছে এইফালে কণী আলু এইটো আচাৰ হয় নাই আচাৰ আৰু জলকীয়া বহুত বিহ জলকীয়া ধুনীয়াকৈ খাই আছোঁ কচ ডাইলগ লিখিছোঁ লাহে লাহে তুমি দেৰি খাবানে